নমস্কাৰ বন্ধু বান্ধৱীসকল। পুৱাই ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। ৰাতিপুৱা চাহকাপ খালোঁ। কাপ খাই বৈ আজৰি হৈ হাততে দাখন লৈ ভাবিলোঁ আজি কলপচলা বহুত দিন খোৱা নাই, কলপচলা এটাকে খাওঁ, লগতে আপোনালোককো দেখাওঁ। আমি গাঁৱলীয়া দেই, গাঁৱৰ পৰিৱেশ দেখাই ভাল লাগে। এয়া এডোখৰকৈ খাম, দেখিছেহে ডাঙৰ, গোটেইডাল খাব নোৱাৰোঁ, অকণকৈ খাম। বাহিৰতে বহি ল'লোঁ দেই। আলু অলপ আৰু কঁঠাল গুটি কেইটামান, জলকীয়া আৰু বগা সৰিয়হ অকণ দি প্ৰথমতে ৰেডি কৰি লৈছোঁ। কাটিম প্ৰথমতে এয়া আলু কাটি লওঁ, লগতে কুকুৰটো মোৰ ওচৰত বহি লৈছে চব্জি কটাৰ সময়ত। ই মানে মোৰ ওচৰৰ পৰা আঁতৰি নাযায়েই আৰু, খাবলৈ দি থাকোঁ যে খুব ভাল পায় আৰু। মুৰ্গী মাংসৰ সৈতে বেলেগ এদিন খাই দেখাম বাৰু, আজি একদম চিম্পুলকৈ খাম। প্ৰথমতে ডাঙৰকৈ কাটি লৈছোঁ, তাৰপৰা অলপ গিলাচে টুকি দিম, তেতিয়া অলপ মিহি হ'ব। পচলা কাটি থাকোঁতে আকৌ লক্ষ্য কৰিলোঁ আমজোপাত ইমান ওপৰত গৈ ফুল বগাই আছে, চাওকচোন বাৰু। আজি বতৰটো ডাৱৰীয়া, ইমান ভাল লাগিছে, সেইকাৰণে বাহিৰতে বহি লৈছোঁ। নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আপোনালোকে মোক মৰম দি যাব, মোৰ ভিডিঅ'বোৰ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, তেতিয়া মোৰ আগুৱাই যাবলৈ অলপ সুবিধা হ'ব। কামৰ মাজতে মনত পৰিলে আগতে আমি উমলিবলৈ এইবিলাক ডোং বনাই লওঁ। হৈছে নাই বাৰু চাওকচোন, পাৰিছোঁনে বাৰু। আচলতে কাঁহীত শেষ হৈছে, গামলা এটা দিব লাগিব। গামলাটো অলপ এনেকৈ মিহিকৈ মাৰি দিম। পচলা কটা পৰ্বটো সামৰিছোঁ। মাজে মাজে জুইটো বনাওঁ দেই। আজি বতৰটো অলপ ঠাণ্ডাও হৈছে, কিন্তু জুইত বনোৱা খাদ্যটো খুব ধুনীয়া হয় খাবলৈ। তেল গৰম হৈছে, মই পিঁয়াজটো ঢালি দিছোঁ। অলপবোৰ আগধৰি ৰেডি কৰি লৈছোঁ। নিমখ, হালধি, মা মছলা সকলোবিলাক ইয়াতে দি লৈছোঁ। এতিয়া মই ঢালি দিছোঁ। মানুহে জুই ধৰিবলৈ টানে পায়, কিন্তু জুইত বনোৱা খাদ্যটো খুব ধুনীয়া সোৱাদ এটা হয়, আৰু চব্জিকণ সোনকালেও হয়। সকলোকে খুৱাই বোৱাই লৈ এয়া নিজে খাইছোঁ। সৰু বাটি দি আছে দেই।